হেল্ল' এভৰিৱান, এতিয়া যিহেতু বিয়াৰ বতৰ চলি আছে, সেইবাবে আজি আহিলোঁ মই এখন বিয়া মাৰিবৰ বাবে নবৌ আৰু লগৰকেইজনীৰ লগত। আজি আমাৰ কেটাৰিং পাৰ্টিটো তিতাবৰ গুডু হলত এই বিয়াখনৰ বাবে নিমন্ত্ৰণ কৰা হৈছিলে। আপোনালোককো যদি এনেদৰে কেটাৰিং পাৰ্টিৰ ছোৱালীৰ প্ৰয়োজন আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ কেটাৰিং পাৰ্টিটোত ছোৱালী আৰু বোৱাৰী মিক্স আছে দেই। আপোনালোককো যদি আপোনাৰ বিয়া বা আপোনালোকৰ আত্মীয় কাৰোবাৰ বিয়া, সকাম, সুদিনাম বা বাৰ্থডে কাৰণে এনেদৰে কেটাৰিং পাৰ্টিৰ ছোৱালীৰ প্ৰয়োজন হৈছে, আপুনি মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। এইফালে সকলো যা যোগাৰ চলি আছে। যিহেতু আজি আমাৰ আছিলে কইনা বিয়া, সেইবাবে কইনা ঘৰৰ মানুহ অলপ পাছত খাবৰ বাবে আহিবই, আৰু সেইবাবে মই অলপ চবকে দেখাই দিছোঁ আৰু নবৌহঁতক আৰু মোৰ লগৰকেইজনীক। আৰু আজি খানাটোনো কিহে আছিলে তাকো অলপমান আপোনালোকক দেখাই দিলোঁ। আৰু আমাৰ কেটাৰিং পাৰ্টিটোৰ ঠিকনা হৈছে আমগুৰিঘাট তিতাবৰ, আৰু আমাৰ কেটাৰিং পাৰ্টিটোৰ নাম হৈছে আস্থা কেটাৰিং পাৰ্টি। আপোনালোকক যদি লাগে আপোনালোকে যোগাযোগ কৰিব দেই। আৰু আজি মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই গাইজ।